হাই আইৰা কি কৈ কাছে এয়া হৈছে ৰুকমি একো কিনি দিয়া নাই কিবা তুমি আমি আকৌ আইছ বিটিৰ নহয় এইটো হ'ল আমাৰ ঘৰ কেনকা ভিল লাগে চাওঁ মুখখন কেইখন পান খাইছা কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে আছে ডেইলি ব্লগটো সদায় আপলোডে কৰি থাকো হয়নে নহয় আপোনালোকে শৰ্টসও চাই থাকে কি কৰো কি নকৰো আজি ব্লগটো মই ষ্টাৰ্ট কৰিছো উইকলি ব্লগ বনাম বুলি কাৰণ লাষ্ট টাইমো মই এটা উইকলি ব্লগ আপলোড কৰিছিলো আপোনালোকে বহুত বেছি মৰম দিছে আৰু আজি সেইকাৰণে ষ্টাৰ্ট কৰি দিলো আৰু এতিয়া আমি ওলাই আছো আপোনাৰ বেংকৰ কাৰণে কাৰণ অকমান আমাৰ বেংকত কাম আছে সেইটো কৰি পেলাই ৱেষ্ট সাইড হুমাম ৱেষ্ট সাইডত মানুহজনে মানে বাৰ্থডেত কাপোৰ কিবা কিবি লৈছিলে আৰু এক্সচেঞ্জ কৰিব এতিয়া মানে এইটো ঘৰত আহি পেলাই পছন্দ লগা নাই এখেতৰ তাৰ কাৰণে এইটো কাৰণে ওলালো আৰু ৰ'বা 1 মিনিট ৰ'বা নহ'লে হেৰি লাগি যাব কি আছিলে কপিৰাইট আৰু মই আইৰাক থৈ আহিছোঁ তাইৰ বৌ আৰু দাদুৰ লগত এতিয়া তাই যিমান টাইম থাকে আৰু সেইখিনি টাইমতে আমি কামখিনি কৰি লওঁ তেতিয়াহ'লে চাই থাকিব ঠিক আছে ঘৰৰ পৰা ওলাই পেলাই মানে 6 মাইল ফ্লাইঅভাৰ তলতে ধুনীয়া নাৰিকল আপোনাৰ পোৱা যায় আমি ডেইলি মানে ইয়াতে ৰখি পেলাই খোৱা হয় আৰু আহিলে মানে আৰু যিহেতু ভালো হয় নাৰিকলৰ পানী খাব লাগে আপোনালোকৰ খাব এয়া হৈছে ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰ মানে কিবা ইমান জাম লাগিছে 20 মিনিট দেখাই আছে মেপত মানে 2 মিনিটৰ ৰাস্তাটো এইখিনিৰ পৰা এইখিনি যাওঁতে ঠিক লাগিলেও টেনশ্যন নাই কাৰণ মই আইৰাক থৈ আহিছোঁ যে মানে জল্দি কৰিব লাগে আৰু জল্দি ঘৰ যাব লাগে আৰু যেদিনাখনে জল্দি লাগিব সেইদিনাখনে কিবা নহয় কিবা এটা হ'বই হয়নে নহয় এতিয়া কোনোবা গৈ আছে চাগে কোনোবা MLA মিনিষ্টাৰে হ'ব মামা গৈ আছে নেকি কাৰণ ইয়াতে আগতে একো তেনেকুৱা দেখুৱাও নাই হাই আইৰা কি কৈ কাছে হাই বোলা পিছৰ পৰা খুন্দিয়াই দিব নহ'লে ক'ব যে গাৰ্লফ্ৰেণ্ড লৈ আহিছা 5 মিনিটৰ জাগাত আমাৰ লাগিলে 1 ঘণ্টা আমি 2টা বজাত ওলাইছিলোঁ এতিয়া 2:52 হৈ আছে ফাইনেলি আমি বেংক আহি পাই গ'লো এতিয়া গাড়ী থোৱাহে জাগা নাই দেখোন मिल गया हम लोगों को जगह चलो বেংকৰ কাম কৰি পেলাই বেছি টাইম লগা নাই তাত আমাৰ 10 মিনিটে লাগিছে এতিয়া আমি ৱেষ্ট সাইড আহিছোঁ ৱেষ্ট সাইডত বেছি সময় নকৰোঁ খালি মানুহটোৰ এক্সচেঞ্জ কৰিব সেয়াই কাৰণ জল্দি কৰিব লাগিব আইৰাক থৈ আহিছোঁ যে আৰু এক জেগাত যাব লগা আছিলে আজি আমাৰ যদি সময় হয় যদি টাইম মিলে তেতিয়াহ'লে যাম আৰু মানুহটো ফটো চটো উঠি পেলাই বেয়া পায় কিন্তু যেতিয়াই মই কেমেৰাটো অন কৰোঁ চুলি ঠিক কৰাত লাগি যায় একদম মানুহজনে এক্সচেঞ্জ কৰিব আহিছিলে কিন্তু বজাৰো কৰি ল'লে মোক কিন্তু একো কিনি দিয়া নাই মই কি পানী পচিলোঁ নেকি নহয় ওপৰৰ পৰা পানী পৰি আছে নেকি অঁ এতিয়া আমি ঘৰ গৈ আছোঁ এইয়া আইৰা একেবাৰে গা চা ধুই ভাত পানী খাই ৰেডি ন হাই দিয়াচোন এবাৰ তোমাক মিছ কৰি আছোঁ হাই কি আনিছে ধুনীয়া লাগিছে হ'বনে তাই হ'ব পিক কোৱা থেংক ইউ কোৱা পি আনিছে কোৱা থেংক ইউ পিক দিয়া তুমি পিন্ধা এইটো পিন্ধিবা তুমি এইটো তুমি হঠাৎকে আহি গ'লা যে নাই থাকো বা মোৰ কাৰণে কিবা আনিছা নেকি হেৰি বা আইৰা ইবা কিমান বস্তু আনিছে থেংক ইউ ঘৰ আহি পেলাই আইৰাক টোপনি লগাই পেলাই মই মানে মোৰ ব্ৰাদাৰ ইন লয় মই পনীৰ বনালে সি খাই বিৰাট ভাল পায় মই পনীৰ বনালোঁ মটৰ পনীৰ আৰু মাছৰুম কালি কাৰণ আমি মংগলদৈ গৈ আছোঁ তাৰ কাৰণে অকণমান বনাই পেলাই থৈ গ'লে তাৰ সুবিধা হ'ব যিহেতু কাৰণ তাৰ সি দিনটো ব্যস্ত থাকে বনোৱা মিলোৱা আৰু ভেজাল হ'ব আৰু মাইকীজনীও কালি নাহে আমাৰ মানে হেল্পাৰজনী আৰু হাউচ হেল্পাৰজনী চ' তাৰ কাৰণে মই অলপ বনাই দিলোঁ আৰু মোৰ আহি পেলাই ইমান মাথা বিষাই আছিলে আমাৰ একদম গোটেই মাথাত বাম লগাই দিলে এনেকুৱা এতিয়াও বিষাই আছে মানে বহুত বিষাই আছে কিয় বা ক'ব নোৱাৰোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই কেনেকৈ বনাইছোঁ ঠিক আছে
এয়া হ'ল মটৰ পনীৰ বনালোঁ, মাছৰুম আৰু ইপিনে আমাৰ লোকেল চিকেন বনাই আছে পূৰা একদম জোল কৰি পেলাই। আৰু ইয়াতে আইৰাৰ খানা পাতি দিছোঁ কাৰণ তাই মাত্ৰ টোপনিৰ পৰা উঠিলে, খাব এতিয়া। খানা চানা খাই পেলাই পেকিং কৰিব ধৰিছোঁ। আৰু আপোনালোকে চাগে ভাবিছে মঙলদৈ কিয় গৈ আছোঁ। একচুৱেলি মোৰ ফাদাৰ ইন ল'ৰ ঘৰ মঙলদৈত হয়, চ' কালি তাত আমি গৈ আছোঁ আৰু এতিয়া আমি পেকিং কৰি আছোঁ মানে, নহ'লে ৰাতিপুৱা সময় নহ'ব আইৰাক লৈ পেলাই। মই ভাবিছোঁ ৰাতিয়ে কৰি থৈ দিওঁ, এতিয়া আপোনালোকক কালি ৰাতিপুৱা লগ পাম। মা জীপত যাবা? আহিব আহিব, বাৰ্ডছ আহিব। আইৰাক ৰেডি কৰাই দিলোঁ একদম, তাই ৰেডি। আমি ৰাতিপুৱাই উঠিছোঁ। মই ৰাতিপুৱা একো ভ্লগ ল'ব পৰা নাই কাৰণ বহুত দৌৰা দৌৰি লাগি আছিলে। আইৰাৰ ওটছ বনালোঁ, তাৰপিছত তাইৰ মানে চেৰিলেক বনালোঁ, এইবিলাক গোটেই গুড়া চুৰা কৰি পেলাই লৈ ল'লোঁ। বহুত ব্যস্ত আছিলোঁ, তাৰ কাৰণে একো ভ্লগ লোৱা হোৱা নাই। এতিয়া মই আইৰাক ৰেডি কৰাই দিলোঁ, এতিয়া মই নিজে ৰেডি হৈ লওঁ। এই নানাইতো চোৱা, আমি ৰেডি হৈ ওলাই দিলোঁ, এতিয়া যাম আৰু। আম্মাহঁতৰ কাৰণে ৰখি আছোঁ। আম্মা আহি আছে ঘৰৰ তলা মাৰি পেলাই। নহয় আৰে কি শুনিবা এতিয়া? কি শুনিবা এতিয়া? গানটো কৈ দিয়া, কি শুনিবা? মানে সপোন সপোন শুনিব, তাই আপুত আপুত কয় হা। মই লেপটপ বেগটো ক'ত আলমাজে কাটি দি গৈছিলে আকৌ পিছত এতিয়া এই আমি আকৌ আই এছ বি টিৰ পৰা ঘূৰি আহিলোঁ। আই এছ বি টি পাই পেলাই মনত পৰিছে যে ঘৰৰ চাবিয়ে লোৱা হোৱা নাই। আৰু যোৱাকালি ৰাতি ব্লেংকেট সোপা চব ওলাই থোৱা হৈছিলে কাৰণ গাঁৱততো ঠাণ্ডা বেছি, ব্লেংকেট সোপাও লোৱা নাই। এতিয়া আকৌ ঘূৰি আহি পেলাই চব ল'ব গৈছে আম্মাহঁতে। এতিয়া আৰু 1 ঘণ্টা লছ, মানে অহাৰ টাইমত ইমান দৌৰা দৌৰি লাগে নহয়। আজিকালি আৰু আইৰাক লৈ পেলাই বেছি দৌৰা দৌৰি লাগে, তাইক উঠাব লাগে, খুৱাব লাগে, গোটেইবোৰে তাইৰ লগতে লাগিব লাগে। বাৰু একো নাই, আজি যিহেতু ইমান কামো নাই, চবেই ফ্ৰী আছে, তাৰ কাৰণে আৰু দেৰি হ'লেও কথা নাই। মই কিমান টাইৰ মই আধা দেখাম এটা এইটো খাই লওঁ। বেয়া ভোক লাগছে মোৰ। তুমি খাইহে আছা। এতিয়াও ভিৰ থাকে, ফাৰ্ষ্টত যে খুলিলে তাৰ পৰা ভিৰে আছে। বুজি পাইছা? নিউ ইয়েৰ টাইমত গৈছিলোঁ। আমি আহি পেলাই ইয়াতে বাহিৰতে ৰৈ দিছোঁ অকণমান চাহ খাবৰ কাৰণে। এই আইৰা বাহিৰত দাদুৰ লগত তাই টোপনি গৈছিলে, গাড়ীখন ৰখি গ'ল যে তাইও মানে উঠি গ'ল। নহয় বেছিতে গৈ আছে কাটিমকে লাগে চুলি আছে চুলি লাগছো নহয়। আহি পেলাই মঙলদৈ পালোঁ। এতিয়া ইয়াতে অকণমান ৰখি দিছোঁ কিবা কিবি অকণমান ল'বৰ কাৰণে, ঘৰৰ কাৰণে। তুমি কি খাই আছা? পাতি। তাই পানী খাই আছে, পানীক পাতি বুলি কয়, পাতি। হাতটো গুচাই লোৱা। চালমা পেহী শুনা, পাপা কি আনি আছে তোমাৰ কাৰণে? এইট আৰু কি? আইৰা কেনেকুৱা জ্বলাই আমা কি খাই আছে এতিয়া? আহি পালোঁ। একচুৱেলি মানে আমি গাঁৱৰ ঘৰত আহিছোঁ এতিয়া, বহুত দিন পিছত অহা হৈছে। এতিয়া ভিতৰততো কাম কৰি আছে মানুহে, কাৰণ বন্ধ থাকে যিহেতু, তলা মাৰা থাকে, চাফা কৰি আছে। আপোনালোকক ৰাতি আমাৰ টাউনৰ ঘৰত লৈ যাম। একচুৱেলি তাত মানে ৰ'বা ভিডিঅ' কৰি মানে ইমান ধুনীয়া নহয় পৰিৱেশ ইয়াত, কি ক'ম আৰু। মই কি কৈ আছোঁ, আপোনালোকক হেৰি কি কয়, ৰাতি লৈ যাম আমাৰ টাউনৰ ঘৰত। একচুৱেলি তাতে ভাড়াতীয়া থাকে এতিয়া, তাৰ কাৰণে ভিতৰততো যাব নোৱাৰোঁ। এতিয়া আমি ইয়াতে আহোঁ, মানে ইয়াতে আহি বেছি ভাল লাগে আমাৰ। ৰ'ব দেখুৱাই আছোঁ, ইমান ধুনীয়া নহয়। ৰ'ব, হেৰি জানি নহয় উৰহি নেকি এইটো? উৰহি হয়, বাট এইখন কি বুলি কয় জানো, পাহৰিছোঁ, যা মনত নাই মোৰ। क्या ब्लॉगर बनेगा रे तू? এই চুপ থাকা। আৰু এইবিলাক মাকৈ, আমাৰ বাজোপা দেখুৱা। কিন্তু বহুত হৈ গৈছে, এইটো কাটিব লাগিব ভালকে। আইলা সব আইলা এইটো বেম্বু কাঠ আইলা এইটো হ'ল আমাৰ ঘৰ, এইটো হ'ল জেঠিহঁতৰ ঘৰ,
আৰু সিপিনে গোটেই মানে জেঠী জেঠাহঁতৰ ঘৰ মানে গোটেইখিনি মানে আমাৰে ক'ব গ'লে বহুত দিন পিছত আহিম বুলি কিবা এটা ভাল লাগি আছে, বহুত ভাল লাগি আছে। আৰু মই বুলি নহয়, আমি গোটেইবিলাকে মানে অলপ গাঁৱৰ পৰিৱেশ বহুত বেছি ভাল পাওঁ আৰু আহিবৰ কাৰণে বহুত দিনৰ পৰাই আমি ৰখি আছিলোঁ, হয়নে? এতিয়া আইৰাক ইয়াতে থৈ দিছোঁ, ইয়াতে জেঠীহঁতৰ ঘৰত, কাৰণ আমাৰ ঘৰ চাফা কৰি আছে। ইয়াত আহা তুমি ইমান জোৰে মাৰিছা, এই বাপৰে। যোৱাকালি ৰাতি আৰু আমাৰ টাউনৰ ঘৰত যোৱা নহ'ল, কাৰণ জেঠীহঁতেও মাতি আছিলে, ইফালেও মাতি আছিলে। ত' ভাত চাত খালোঁ, চবৰে লগত অকণমান কথা চথা পাতিলোঁ, পিছত শুয়ে পৰিলোঁ। এতিয়া এতিয়া আজিও থাকিম আমি। আজি যাবা নেকি টাউনৰ ফালে? যাব পাৰোঁ আজি। আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, আপোনাৰ 10 মিনিট মানে লাগে ন? তথাপিও আমাৰ মানে টাইমে হোৱা নাই। দেখাই যায় 10 মিনিটো নালাগে, ইফালেতো চিধা যাব পাৰি পথাৰে পথাৰে। ইমান ভাল লাগি আছে নহয় ৰাতিপুৱা ৰ'দটো খাই পেলাই, আৰু ৰাতি ইমান ধুনীয়া টোপনি হৈছে, মানে কি ক'ম আৰু পুৰা ঠাণ্ডা একদম মজা ইয়াতে। ৱৰ্ক ফ্ৰম হোম এনেকুৱা অৱস্থা। আৰু ৰুমত যোৱা, তাইক থৈ যোৱা, আমাৰ ওচৰত থৈ যোৱা। বেবি বেট লৈছে না, হ'ব। আমি এতিয়া টাউনত যাব ওলাইছোঁ, আৰু আমাৰ ঘৰৰ ওচৰতে মানে আব্বাৰ ফ্ৰেণ্ডৰো ঘৰ, তাতো যাম এবাৰ। এতিয়া যাওঁ ব'লক। এইটো ড্ৰয়িং ৰুম আছিলে, এইফালে এইটো আমি বাৰাণ্ডাতে কেতিয়াবা ক্ৰিকেট খেলিছোঁ। সেইটো যোনটো এইফালে যোনটো ৰুম দেখা পাই আছে, সেইটো দাদাৰ আৰু মোৰ আছিলে। আমি যোনটো একেলগে আছিলে আগতে, বেলেগ সৰু আছিলোঁ একেলগে। সেইফালে এই খালী জেগাখিনিও ক্ৰিকেট খেলিছোঁ বহুত, তাতে ৰাস্তাত খেলিছোঁ। এতিয়া তাত মানে ভাড়াতীয়া আছে, চ' আমি যাব নোৱাৰোঁ। সেইটো হ'ল আমাৰ ঘৰটো, আৰু আমি আহিছোঁ ইয়াতে, আব্বাৰ ফ্ৰেণ্ড হয়, এতিয়া তাত যাওঁ। এটা ভিডিঅ' তাইৰ ব্লগৰ কাৰণে। আজি আমি ঘৰ যাব ওলাইছোঁ, 2 দিন থাকিলোঁ আমি ইয়াতে, আৰু যোৱা 2 দিন কি কৰিছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁৱে, দেখুৱাইছোঁ কি কৰা নাই। বেছিকৈ মই ভিডিঅ' ল'ব পৰা নাই, কাৰণ বহুত মানুহ, ৰাতিপুৱা যদি ইয়াতে যাব লাগে ৰাতি তাত যাব লাগে, আৰু মানুহৰ গোটেইবিলাকৰ ওচৰতে মানে এনেকৈ ভিডিঅ' ল'ব ভালো নালাগে। বাকী ইমান দিন পিছত আহিছোঁ, আমি বহুত বেছি এনজয় কৰিছোঁ। আইৰাটো একেবাৰে মিনিজো পাই গৈছে, তাই ইপিনে গ'লে হাঁহ মুৰ্গী মানে গৰু ছাগলী চববোৰ চাই পেলাই তাই খাইছে। মানে মোক ভিডিঅ' কৰা দেখা পাই পেলাই তাই মোক মাতি আছে, মাম্মি কি উৎপাত, বাপৰে বাপ। মানে এইটো ষ্টেজত মানে আপুনি চম্ভালা মানে ইমান মুস্কিল নহয়, কি ক'ম আৰু। হাই দিয়া ইপিনে একো নহয় দিয়া, একো নহয়। কি ক'বা কোৱাচোন? A for before পাপা নেকি? কালি ৰাতি আহি পাওঁতে আমাৰ বহুত ৰাতি হৈ গৈছিলে, তাৰ কাৰণে আৰু ভিডিঅ' কৰা নহ'ল। আৰু আজি এতিয়া ৰাতিপুৱা উঠি পেলাই ব্ৰেকফাষ্টটো কৰি আমাৰ লগত অকণমান ধৰা মিলা কৰি লাঞ্চটো ৰেডি কৰিলোঁ, আইৰাকো খুৱাই ল'লোঁ। এতিয়া আমি বজাৰ কৰিব গৈ আছোঁ। আৰু বজাৰ কিয় কৰিব গৈ আছোঁ, কেইদিন আগত মই মানে মোৰ কাজিন ছিষ্টাৰ আৰু মানে এখেতৰ মামাৰ ছোৱালীৰ বিয়াৰ এটা শ্বপিং ব্লগ দিছিলোঁ। ত' তাইৰ বিয়া আহি আছে নেক্সট মান্থ, ত' তাইৰ কাৰণে গিফ্ট ল'ম ফাৰ্ষ্ট। তাৰপিছত 3 বছৰ পিছত আজি গৈ আছোঁ ফেঞ্চি, তাইৰ সৰু ভনীক লৈ পেলাই। আৰু তাইৰ অকণমান কিবা বজাৰ আছে বোলে, আৰু ময়ো ভাবিছোঁ ইমান দিন যোৱা নাই যদি আজি যাওঁ, মানে মোৰ বহুত বেছি ভাল লাগি আছে। মানে ফেঞ্চিত যাম বুলি ক'লে এনেই ভাল লাগে, আগতেতো কিমান গৈছিলোঁ ঘনে, কিন্তু এতিয়া মই যোৱাই নাই, প্ৰায় 3 বছৰে হ'ল। আজি যাব ওলাইছোঁ, তে জল্দি ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। জীপ আমি ঘৰৰ পৰা ওলাই দিলোঁ। আমি ফাৰ্ষ্ট আপোনাৰ মানিক চান্দত যাম,
তাৰ পৰা চালমাক উঠাই ল'ম, তাৰপিছত ফেঞ্চি যাম ন? কাক উঠাম আমি? কোৱাচোন, চাম্মা পি কোৱাচোন। পি Dapur gabi ba? Ini jaga putih. Mobile. আমাৰ মানিক চান্দত যিখিনি কাম আছিলে কৰি ল'লোঁ। এতিয়া আমি তাৰ পৰা ওলাই ফেঞ্চি গৈ আছোঁ আৰু এয়া চালমাও আহি গৈছে। আমাৰতো আজি পুৰা হেভি বজাৰ। এতিয়া আৰু এইখিনি টাইমত ইমান ট্ৰেফিক লাগি আছে নহয়, এতিয়া কেতিয়াবা গৈ পাওঁ আৰু সেইটোৱে নাই ঠিক। বুজিছা চালমা? আইৰা আকৌ এতিয়া শুই গৈছে, তাইক গাড়ীত থৈ আমি গৈ আছোঁ। আৰু মানুহজনৰ আছে অফিচ, মানে আমাৰ হাতত মাত্ৰ 1 পৰা 1.5 ঘণ্টা সময় আছে, যি কৰিব পাৰোঁ আৰু। লাগিছে কিন্তু বেগটো কেনেকা ভিৰ লাগছে দেখোন। নাই চালমা আহি আমি প্ৰথমতে সোমাইছোঁ মছজিদ গলিত। আৰু বাই এইখনত আছিলে নেকি? ইয়াৰ পৰা অকণমান অসমীয়া গহনা চাম আমি মানে। আমাৰ এনেকৈ যাব খোজোতে একোতো পচন্দই নালাগে। कुछ मिलेगा? আহিছিলোঁ চালমাৰ কাৰণে, কিন্তু তাই পচন্দই নহয়। কিন্তু ফাইনেলি আমাৰটো হৈ গ'ল। আমাৰ এটা বহুত দিনৰ পৰা ইচ্ছা আছিলে অসমীয়া গহনা ল'বৰ কাৰণে, বিচাৰি পালোঁ আমি। এতিয়া আহিছোঁ আৰু লাষ্ট হোপ লৈ পেলাই। মুখ চকু গাই গৈছে, বিচাৰি পচন্দই নহয়। চাওঁ, ভাল লাগিছেতো। আমি ইমান দৌৰা-দৌৰিত আহিছোঁ, মানে মই একো খোৱাও নাই, ময়ো খোৱা নাই, আম্মাও খোৱা নাই। এতিয়া অকণমান খাবৰ কাৰণে কিবা কিবি লৈ আছোঁ। এনেকুৱা হৈছে মানে এইখিনিত আৰু গাড়ী থোৱাও জাগা নাই। ইফালে মানুহজন আহি পাইছে আৰু প্লাছ আইৰাক থৈ গৈছিলোঁ, তাইও বোলে উঠিছে টোপনিৰ পৰা। আমাৰ 2 ঘণ্টাই হৈ গ'ল, গৈ খালি 2টা বস্তুৱে পাইছোঁ, তাকো 2টাই আমাৰে হৈ গ'ল আজি। আমাৰ বজাৰ শেষ আৰু প্ৰায়, মানে বিয়াৰ বজাৰ। মাম্মী আহিছোঁ জানো এইটো ভাগ্যৱালীটো পাইছিলোঁ, এইটো খুৱাই থৈ দিছিলোঁ। আমি বজাৰৰ পৰা কেতিয়াবাতে আহি পাইছোঁ। আহি পাই পেলাই আইৰাৰ খানা ৰেডি কৰিলোঁ, আৰু আইৰাৰ ইমান জ্বৰ উঠিছে হঠাৎকৈ, কিয় বা। তাইক তেতিয়া খানা ৰেডি কৰিলোঁ, দালিয়া বনাই দিছিলোঁ, নাখালে। এতিয়া আকৌ মই নতুনকৈ বেলেগ কিবা এটা বনাই আনিছোঁ, চাওঁ এইটো খায় নে নাখায়। আমাক 2টাক মানে ওচৰতে আমাৰ আণ্টিয়ে মানে ডিনাৰ কৰিব মাতিছে। এতিয়া যাব ওলাইছোঁ, কিন্তু তাইৰ গাটোৱে বেয়া দেখোন। এতিয়া যাওঁতে আমাৰ 9:30 হ'ব ন? এতিয়া তাইক খুৱাই লওঁ, খায় নে নাখায় চাই লওঁ, তাৰপিছত যাওঁ আৰু। ঢেৰ বনাইছে একদম আণ্টি আপোনাৰ খানা একদম ব্লগ গৈ পাব। তেজপাত ওলাই আছে তোমাৰ খানা। তেজপাতটো থাকি দিয়ক। এই তেজপাতটো উঠাই দিয়া। একো নাই ভাল লাগিছে। পোলাওটো ওলাই দিওঁ, হৈ গ'ল। তাচি হাই দিয়া। এইটো নকৈ না আমাৰ। আৰু এয়া হৈছে আণ্টি হাই দি দিয়ক। যোৱাকালি ৰাতি আমি আলহী খাই আহিলোঁ। আজি আকৌ আমাৰ ঘৰত কালি যে তাই মানে নকইনা বুলি ক'লোঁ যে মই, তাই নেইবাৰে হয়। আমাৰ নেইবাৰ বুলি ক'ব গ'লে মানে ঘৰৰে ছোৱালী আৰু সেনেকুৱাই, মানে নিজৰে আৰু একদম। ত' তাইক আমি আজি মাতিছোঁ। ত' এতিয়া মই অকণমান কিবা কিবি বনাই আছোঁ।
আম্মাও অকণমান কিবা কিবি বনাই আছে মই ভাবিছোঁ আম্মাক এতিয়া আইৰাৰ ওচৰত থৈ আহিছোঁ মানে দুটাকে খেলি থাকিব দিছোঁ আৰু মই মোৰখিনি কৰি লওঁ আৰু কাৰণ মই অকণমান মানে পনীৰ চনীৰ অকণমান বনালে বোলে ভাল লাগে সেইকাৰণে মই মানে বেলেগ একো নবনাওঁ তেনেকুৱা মই খালি পনীৰটোৱে বনাওঁ সেইটো বনাই আছোঁ আৰু ভাবিছোঁ আজি অলপ নতুন এটা ট্ৰাই কৰোঁ মানে ভিডিঅ' চাইছিলোঁ হেৰি এইটো কি কয় গাৰ্লিক চিকেন ত' মই অলপ গাৰ্লিক চিকেন বনাম আৰু চাই থাকিব আপোনালোকক দেখুৱাম মই কি বনাওঁ ঠিক আছে আৰু তেনেকুৱা একো কৰা নাই আজিৰ দিনটো সেনেকৈয়ে মানে আৰু আইৰাক ৰাতিপুৱা উঠিলোঁ আইৰাৰ লগত খেলি মেলি খোৱা লোৱা কৰালোঁ তাইক তাৰপিছত নিজেও গা পা ধুই খাই ল'লোঁ এতিয়া বনোৱাত লাগিছোঁ আৰু যিমান জল্দি জল্দি কামবোৰ কৰি থৈ দিওঁ সিমানেই ফ্ৰী হৈ যাওঁ তো মোৰ বনোৱা মিলতে বেছি টাইমো নালাগে হাতত যদি এঘণ্টামান থাকে মোৰ চব হৈ যায় মানে মই কাম জল্দি জল্দি কৰিব পাৰোঁ তেতিয়াহ'লে চাই থাকিব ঠিক আছে মই ইয়াতে বনাব লাগিছোঁ আৰু ইপিনে কি আছে পিজ্জা পেকিং নোযোৱা কিয় ইউ ষ্ট্ৰীমৰ পিজ্জা বাৰু আছে ঠিকে আছে কিবা আছে লোকেল পিজ্জা লোকেল মেড ইন ইণ্ডিয়া লোকেল লোকেল মই চকু দি একো দেখাই নাই কি লাগে তোমাক তলপিনে পিঁয়াজ কাটি আছে মই ইপিনে কান্দি আছোঁ ইয়াতে একদম বনোৱা মেলোৱাত লাগি আছোঁ আম্মা আৰু আম্মা ইয়াতে লোকেল চিকেন বনাই আছে মই ইয়াতে পনীৰ বনাম ইপিনে পোলাওটো আগতে ভাজি থৈ দিছে তাৰপিছত কিটচেনৰ অৱস্থা নাই দেই আমাৰ খানা বনি আছে যে ইপিনে মটন আৰু ৰ'ব মোৰ চিকেনটো দেখুৱাই আছোঁ দৌৰি দৌৰি ইপিনেৰ পৰা ইপিনে এইয়া মই বনাইছোঁ এইটো গাৰ্লিক চিকেন চব ৰেডি কৰা হৈ গ'ল একদম এতিয়া আপোনাৰ সময় হৈ আছে 7:30 এতিয়া মই যাওঁ অকণমান ফ্ৰেছ হৈ লওঁ আইতা শুই আছে যিহেতু তাইৰ কাৰণেও খানাটো ৰেডি কৰিয়ে থৈ দিলোঁ তাই উঠাৰ লগে লগে খানাটো খুৱাই দিম যোৱাকালি যিহেতু তাইৰ অলপ জ্বৰ উঠিছিলে তাৰ কাৰণে তাইক খোৱাটো মানে অকণমান আমনি কৰি আছে এনেই নাখায় আৰু জ্বৰ উঠিছে খাবই ইচ্ছা কৰা নাই তথাপি অলপ অলপকৈ মই দৌৰি দৌৰি খুৱাই আছোঁ আৰু পিছে পিছে এতিয়া যাওঁ মই অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ এইফালে চাই আজি ধুনীয়া খানা বনাইছে আইৰা তোমাক দেখা পালে কালি চাবা কান্দা এক্টিংটো কৰিব লাগিল মই এইটো কালি তোমাক দেখা পাই নহয় পাপা ক্লেপ দিয়া নাই আৰে মামাক কোৱা বেবি মোৰ পুৰা নিজাহত আছে চোৱা 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 তাইৰো মানে টোপনি খতি হ'ল বহুত ডিষ্টাৰ্ব হ'ল আজি আকৌ বহুত ৰাতিপুৱাই উঠা গৈছে একেবাৰে সূৰ্য নুঠোতে আমি উঠিছোঁ কাৰণ মানুহজন শ্বিলং গৈছে মানে শ্বিলং যোৱাই গৈছে আৰু মোৰ কাজিনবোৰৰ লগত আৰু আমি উঠি পেলাই আকৌ শুই পৰিছোঁ এতিয়া 12টা বাজি এতিয়া উঠিছোঁ আকৌ উঠি পেলাই আইৰাক মই ব্ৰেকফাষ্ট কৰাই ল'লোঁ মই এতিয়া খাই লোৱাৰ পিছত কাম অকণমান কৰিম কাৰণ আলহী আহি আছে আলহী মানে চেহনাজ বুলি এইয়া মামাৰ ছোৱালীজনী তাইৰ বিয়াৰ বজাৰ চজাৰ কৰি আছে যে চ' ইয়াতে আহিব আৰু তাইৰ কাৰণে তাই বোলে ফোন কৰি কৈছে যে কিবা বেলেগ বনাবা কি বনাম এতিয়া তাইক মই সুধি আছোঁ কি বনাম কি খাব তাই কাৰণ এইটোৱে লাষ্ট আৰু তাই আৰু একেবাৰে বিয়াৰ পিছতে আহিব পাৰিব চ' এতিয়া খাই লওঁ আগত তাৰপিছত চাওঁ কি বনাম কোৱা বেবী যোৱা পিছত খাবা দিয়া কোৱা এনেকৈ কোৱা বেবী যোৱা কাৰ বিয়া কৈ দিয়া মইনাৰ বিয়া মইনা আহিছে কিয় নাহা যোৱা এইটো কোনে দিছিলে এইটো কোনে দিছিলে এইটো মইনা পি হয় পি আহা নাপিয়ে ক'ব নালাগে মইনা মা এইটো কি
একচুৱেলি চেহনাজত বিয়াৰ বজাৰ কৰিবৰ কাৰণে আহিছিলে গুৱাহাটীত আৰু তাই মানে চালমাৰ লগত আহিছিলে আহি পেলাই বেছি টাইম নাথাকিলে আমাৰ ইয়াতে আৰু বোলে বাহিৰতে ইমান কি খাইছে পেটটো একেবাৰে ভৰি আছে তাৰ কাৰণে তাইক ক'লে যে মোক অকণমান চেৱাই বনাই দিয়া ইমান বোলে তাইৰ চেৱাই খাব মন গৈছিলে তাকে বনাই দিয়া হ'ল খাই লৈ পেলাই গ'লগৈ এতিয়া দুটাই আৰু এতিয়া ভাবিছোঁ মই আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ উইকলি ভ্লগ হয় বহুত বেছি দীঘল হৈ গৈছে আৰু ইপিনে আম্মা কিবা বনাই আছে আইৰাৰ কাৰণে বোলে কিবা বনাই আছে বলকচোন চাওঁ আম্মা ইয়াতে কাজু বৰফি বনাই আছে আইৰাৰ কাৰণে গুড় দিছা ন তুমি গুড় দি পেলাই চাওঁ তোমাৰ মুখখন কেইখন পাণ খাইছা আজি গাইজ ব্লগটো যিহেতু মোৰ উইকলি ব্লগ হয় বহুত বেছি ডাঙৰ হৈ গৈছে আৰু বেছি ডাঙৰ নকৰোঁ নেকি ইয়াতে শেষ কৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব তে নেক্সট ব্লগত লগ পাম বাই